কাৰ মোৰ চেনেল নিৰুপমা জয়লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। মোৰ কিছুমান কথা মনত পৰিলে সঁচাকৈ বৰ দুখ লাগে কেতিয়াবা। জানেনে কি কথা জানেনে? কিছুমান পোষ্ট পাইছোঁ ইউটিউবতে দিয়ক বা ফেচবুকতে দিয়ক বা নানা ৰকম কথাবিলাক পাই থাকোঁ, কিন্তু কিছুমান কথা মনত বৰ দুখ পাওঁ। কি কথা জানেনে? যেতিয়া ল'ৰা ছোৱালীয়ে নি পেলাই দেউতাক মাকক নি ৰাস্তাত পেলাই থৈ আহে, বেলেগে তুলি তালি নি পেলাই হস্পিটেলত সোমোৱাই চিকিৎসা কৰায়, আৰু তেতিয়া মনটো কেনেকুৱা লাগে বাৰু কওকচোন? কি ল'ৰা ছোৱালী জন্ম দিছিল তেওঁলোকৰ? যেতিয়া তেওঁ চাগে চাৰিওফালে আছিলে নদন বদন হৈ, তেতিয়া সকলোৱে তেওঁক খুব মৰম কৰিছিল। তাৰপিছত যেতিয়া তেওঁৰ একোৱেই নাইকিয়া হৈ গ'ল, যেতিয়া শৰীৰেও কাম নকৰা হ'ল, অসুস্থ হৈ আহিল, তেজ বল শক্তি কমি আহিল, তেতিয়া ল'ৰা ছোৱালীয়েও তেওঁক অৱহেলা কৰিব ধৰিলে। সেইবিলাক কথা ভাবিলে সঁচাকৈ আপোনালোকৰ দুখ লাগেনে বাৰু? মোৰ কিন্তু বৰ দুখ লাগে, চকু পানী ওলাই আহে। সেয়েহে মই ভাবিলোঁ, কিয় এনেকুৱা হৈছে মানুহবিলাক? নাপায় নহয় তেনেকুৱা কৰিব। ল'ৰা ছোৱালীবিলাকক কিয় শিক্ষা চাগে নাই নেকি বাৰু? কিছুমানে শিক্ষা থাকিলেও লিখা পঢ়া শিক্ষা থাকে, কিন্তু যিখিনি জ্ঞান থাকিব লাগে, যিখিনি দৰকাৰী জ্ঞান, সেইখিনি নাথাকে। সেইখিনি বাৰু কিয় সৰুতে দিয়া নহৈছিল নেকি? বৰ বেয়া লাগে দেখিলে। আমি বা ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ কৰিছোঁ, কি কৰিছোঁ নাজানো, কিন্তু আমি ভাবিছোঁ বহুত সুখতেই আছোঁ। ভৱিষ্যত কি হয় নাজানো। আৰু আজিও তেনেকুৱা এটা পোষ্ট পালোঁ, এজন বুঢ়া দেউতাক ল'ৰা বোৱাৰী নি ৰাস্তাত পেলাই থৈ আহিল, বেলেগ মানুহে নি পেলাই তুলি তালি লৈ তেওঁক ডক্টৰ তালৈ লৈ গৈছে। তেওঁ খুব কান্দিছে মানুহজনক ধৰি। সঁচাকৈ বৰ দুখ লাগিলে মোৰ। সেয়েহে মই ভাবিলোঁ, মানুহ কেতিয়াও এনেকুৱা নহয়। আপোনালোকে মোকে কওক বা আপোনালোকে হ'লে সকলোখিনি বুজা পৰাৰ মাজেদিয়ে থাকিব লাগিব। মোৰ বৰ দুখ লাগে এইবিলাক কথা ভাবিলে। আপোনালোকৰ কেনেকুৱা লাগে বাৰু জনাবচোন দেই। আজিলৈ আহিছোঁ।